ঠিক কৰা কাৰ্যসূচী এই কাৰ্যসূচীটো হৈছে যে বিকাশ যাত্ৰা। এই বিকাশ যাত্ৰা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে শিলচৰত তেখেতে বিকাশ যাত্ৰা তাতে অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং এই দুটা জিলা মোক দায়িত্ব দিছে আৰু টোটেল আজি উদ্বোধন আৰু ইনগ্ৰেশ্যন আৰু ফাউণ্ডেশ্যন স্কিম লে কৰা সেই দুটা মিলাই আজি টোটেল আঁচনিটো হৈছে 1,540 crores 12 lakhৰ আঁচনি আজি আধা লাখ টাকা কৰা আৰু লগতে উদ্বোধন কৰা সেই দুটা মিলি আজি 1,540 crores 12 lakhৰ আঁচনি আজি ইনগ্ৰেশ্যন এণ্ড ফাউণ্ডেশ্যন স্কিম এই দুটা আজি দুটা স্কিমতে আজি কাৰ্যসূচীটো হোৱা হৈছে। তাৰ বাহিৰে বেলেগ নাই। এনেধৰণৰ কাৰ্বি আংলঙত বহুতো আঁচনি আহি আছে, সেই আঁচনিবিলাক আমি ধৰা নাই আৰু বহুতো আঁচনি প্ৰায় কমপ্লিট হৈছে, সেইবিলাকতো আজি ইয়াত কাৰ্যসূচী অহা নাই। বাকীবিলাকত নেক্সটৰ কাৰ্যসূচী হ'ব, সেইবিলাক নিৰ্বাচনৰ পিছত লোকসভা নিৰ্বাচনৰ পিছতে সেইবিলাক উদ্বোধন আৰু আমাৰ ফাউণ্ডেশ্যন স্কিমেই হ'ব। আৰু আপোনালোকে দেখা পাব এটা বছৰৰ ভিতৰত কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব। আৰু সেই 4টা বছৰ আছে মোৰ কাৰ্যকালত, সেই 4টা বছৰত আপোনালোকে কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিটো নিৰ্বাচন সময় ৰাইজৰ আগত গৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি টিম কাৰ্বি আংলং DC, SP, প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচাৰ্ছবিলাক লগত লৈ CM, EM, MLA, MP লগত লৈ আমি বৰপুং তাৰাপুং পৰা আৰম্ভ কৰি যিবিলাক বেকৱাৰ্ড এৰিয়া আমি গৈছিলোঁ, সেই গোটেইখিনি জেগাত যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে যিমান পাৰোঁ আমি আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। হ'ব।